নমস্কাৰ বন্ধু বান্ধৱীসকল কৰোনা ভ্যাকচিনৰ ভিতৰত কোভিশিল্ড কোভ্যাক্সিন আৰু স্পুটনিক ভিৰ ভিতৰত আটাইতকৈ কাৰ্যকৰী কোনটো তাৰ বিষয়ে আজি আমি সবিশেষ জানিম ভাৰতত কিছুদিন আগলৈ দুটা কোম্পানীৰ ভ্যাকচিন প্ৰদান কৰা হৈছিল যদিও এতিয়া ৰাছিয়াৰ স্পুটনিক ভিৰ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব ইয়াৰ অৰ্থ হৈছে যে দেশখনত এতিয়া কৰোনা প্ৰতিৰোধ কৰিবলৈ তিনিটা ভ্যাকচিন থাকিব ভাৰতৰ নিৰ্মিত ভ্যাকচিন হিচাপে কোভ্যাক্সিন আৰু কোভিশিল্ড আনহাতে তৃতীয় ভ্যাকচিনটো হৈছে ৰাছিয়াৰ স্পুটনিক ভি ভ্যাকচিন কিন্তু আপুনি এই তিনিটা ভ্যাকচিনৰ সবিশেষ জানেনে এই তিনিটাৰ মাজৰ পাৰ্থক্য জানেনে তিনিটাৰ ভিতৰত কোনটো অধিক কাৰ্যকৰী কোভ্যাক্সিন কোভিশিল্ড আৰু স্পুটনিক ভি মাজৰ পাৰ্থক্যৰ বিষয়ে জানো আহক কোভ্যাক্সিন নামৰ কৰোনা ভ্যাকচিনবিধ ভাৰতৰ হায়দৰাবাদত ভাৰতৰ বায়োটেকে প্ৰস্তুত কৰি আছে এই ভ্যাকচিন দুটা পালি দিয়া হয় পালি দুটাৰ মাজত 4 সপ্তাহ ব্যৱধান থাকিব লাগে কোভ্যাক্সিন হৈছে ভাৰতৰ নিৰ্মাণ কৰা প্ৰথম কৰোনা ভ্যাকচিন ইয়াক দুটা পালিত প্ৰয়োগ কৰা হয় 4 সপ্তাহৰ ব্যৱধানৰ সৈতে কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভ্যাকচিনে প্ৰায় 80% কাৰ্যকৰী কৰে 18 বছৰ ওপৰৰ সকলোৱে এই ভ্যাকচিন গ্ৰহণ কৰিব পাৰে দ্বিতীয়তে আহিল কোভিশিল্ড ভ্যাকচিনো ভাৰতৰ সিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰি থকা হৈছে এই ভ্যাকচিনটো 2 পৰা 4 ডিগ্ৰী সেন্টিগ্ৰেডত সংৰক্ষণ কৰিব পাৰি ভাৰতত প্ৰদান কৰা কোভিশিল্ড ভ্যাকচিন প্ৰায় 70% কাৰ্যকৰী 6 পৰা 8 সপ্তাহৰ ব্যৱধানত কোভিশিল্ড প্ৰয়োগ কৰা হয় কিন্তু চৰকাৰে এই ব্যৱধানটো 12 পৰা 16 সপ্তাহলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে তৃতীয়তে আহিল স্পুটনিক ভি ভাৰতৰ এই পৰ্যন্ত কোভিশিল্ড আৰু কোভ্যাক্সিন প্ৰদান কৰা হৈছিল যদিও যোৱা মাহত ৰাছিয়াৰ স্পুটনিক ভিয়ে জৰুৰীকালীন অনুমোদন লাভ কৰিছে এই ভ্যাকচিন অহা মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব ই হৈছে বিশ্বৰ প্ৰথম কৰোনা ভ্যাকচিন যাক ৰাছিয়াই বিকশিত কৰিছে এতিয়ালৈকে বিশ্বৰ 60খন দেশে এই ভ্যাকচিনটো অনুমোদন জনাইছে ৰাছিয়াৰ স্পুটনিক ভি হৈছে 91.6% কাৰ্যকৰী ভ্যাকচিন ইয়াৰ দুয়োটা পালিৰ মাজত 21 দিনৰ ব্যৱধান হ'ব লাগিব জুন মাহৰ পৰা ভাৰতীয় বজাৰত ই উপলব্ধ হ'ব গতিকে বন্ধু বান্ধৱীসকল আজি জানিবলগীয়া কথা ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ